Hi, hello guys, welcome to back to my YouTube channel. আজি মই মোৰ মা দেউতাৰ বিষয়ে এটা tuka ক'বলৈ লৈছো। মই এই পৃথিৱীখনত প্ৰথম প্ৰৱেশ কৰোঁ মাৰ গৰ্ভত মই 9 মাহ 9 দিন মাৰ পেটত থাকি পৃথিৱীত জন্মগ্ৰহণ কৰোঁ। মই প্ৰথম মাৰ কোলত থাকি এই পৃথিৱীখন দেখো। মই প্ৰথম চকু মেলিয়েই মাৰ মুখখন দেখো। আৰু এটা মিচিকি হাঁহি মাৰো। মায়ে সেই হাঁহিটো দেখি বহুত আনন্দ হয়। সেই সময়ত মাক এনেকুৱা লাগে যেন সকলো পৃথিৱীৰ সুখ লাভ কৰিলে। মই পৃথিৱীখনত কোৱা প্ৰথম শব্দটোৱেই হৈছে মা আৰু তাৰ পিছৰ শব্দটোৱেই হৈছে দেউতা। দেউতা মোৰ অতি মৰমৰ। দেউতাই বহুত কষ্ট কৰি দিন হাজিৰা কৰি আমাক খুৱাই পিন্ধাই ডাঙৰ দীঘল কৰে। মা আৰু দেউতাৰ মাজত মোৰ যিটো সম্পৰ্ক আছে সেই সম্পৰ্কটো মই কলমেৰে এখন বহীত লিখিব বা কথাৰে মই প্ৰকাশ কৰিব নোৱাৰোঁ বা বস্তুৰে বুজাব নোৱাৰোঁ, কাৰণ মই মোৰ মা আৰু দেউতাক বহুত ভাল পাওঁ। মা আৰু দেউতাৰ কোলত থাকিলে মোৰ এনে অনুভৱ হয় যেন পৃথিৱীৰ সকলো সুখ লাভ কৰিলোঁ। যদি কেতিয়াবা মোৰ মনটো বেয়া লাগি থাকে বা কিবা বিপদৰ সন্মুখীন হৈ থাকোঁ, সেই সময়ত তেতিয়া মই মা বা পাপাৰ কোলত শুই থাকোঁ, তেতিয়া মোৰ এনে অনুভৱ হয় যেন মোৰ সকলো দুখ নাইকিয়া হৈ গ'ল। মা দেউতাই সদায় ডাঙৰ সৰু সকলো লোককে সন্মান কৰিবলৈ শিকায়। ভালে বেয়া সৎ অসৎ সঁচা মিছা সকলোবোৰ মোক শিকায় আৰু মই সদায় সেই কথাবোৰ মানি চলিবলৈ চেষ্টা কৰোঁ। মা দেউতাৰ অপাৰ কষ্টৰ ফলতে মই শিক্ষা গ্ৰহণ কৰিব পাৰিছোঁ। মা দেউতাৰ হাতত হাত ধৰি এই পৃথিৱীখন ঘূৰিব ফুৰিব পাৰিছোঁ। ভাল বেয়া জানিব পাৰিছোঁ। মা দেউতা আৰু ছাৰ বাইদেৱে স্কুলত যিবোৰ শিক্ষা দিয়ে সেইবোৰ শিক্ষা গ্ৰহণ যেতিয়াই কৰিম তেতিয়াই সফল হ'ম বুলি নাভাবিব, কাৰণ তেতিয়া মাত্ৰ মোৰ জীৱনটো ধুনীয়া হ'ব। মই তেতিয়াহে সফল হ'ম যেতিয়া মোৰ কামে সমাজৰ বাবে, মা দেউতাৰ বাবে, পৰিয়ালৰ বাবে আৰু মোৰ বাবে উপযোগী হ'ব। তেতিয়াহে মই সফল হ'ম। চাকৰি কৰি হাতত টকা পাই কেতিয়াও মা দেউতাক পাহৰিব নালাগে। সেই কথাষাৰ সদায় মনত ৰাখিব লাগে যে কিদৰে মা দেউতাক কেনেকৈ কিমান কষ্টৰে কাম কৰি খুৱাইছিল পিন্ধাইছিল। এইবোৰ কথা কেতিয়াও পাহৰিব নালাগে। দেউতাই আৰু মায়ে কিদৰে কষ্ট কৰি কাম কৰিছিল এবাৰ নিজে কৰি চালোঁ, তেতিয়া বুজি পালোঁ যে কিদৰে মা দেউতাই কষ্ট কৰে। তেতিয়া মা দেউতাৰ মৰম বুজি পালোঁ। সৰুতে মা দেউতাই খুৱাই বোৱাই মৰম চেনেহ কৰি মোক ডাঙৰ কৰিছিল আৰু এতিয়া ডাঙৰ হোৱাৰ পাছত মই মোৰ মা আৰু দেউতাক খুৱাম পিন্ধাম মৰম কৰিম, হাতত হাত ধৰি আগুৱাই লৈ যাম। মই মোৰ মা আৰু দেউতাৰ মৰম সন্মান, মা দেউতাই কোৱা ভাল বেয়া, পঢ়া শুনা সঁচা মিছা আদি সকলোবোৰ কথা কৈ ইমানতে শেষ কৰিব নোৱাৰোঁ। এই আটাইবোৰ কথা ক'বলৈ হ'লে মোৰ এখন কিতাপ হ'বগৈ। মই মোৰ মা দেউতাই দিয়া শিক্ষাক মই ভালদৰে পালন কৰিছোঁ আৰু তোমালোকো পালন কৰি যাবা। মই ইমানতে সামৰি মাৰিছোঁ। নাম বৰ্ণালী শইকীয়া, শ্ৰেণী 11। ধন্যবাদ। থেংক ইউ।